নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো সকলোৱে নাজানে যে মই 2022-23 বৰ্ষৰ কাৰণে হিমাদ্ৰী থিয়েটাৰত চুক্তিবদ্ধ হৈছিলোঁ আৰু ইতিমধ্যে আমাৰ আখৰা প্ৰায় শেষ হৈছে। তথাপিতো আখৰাৰ কেইটামান ভিডিঅ' আপোনালোকলৈ আজি মই দিম, গতিকে চাব আৰু কমেণ্ট বক্সত জনাব কিবা ভুল পালে বা আপোনালোকৰ সহায় সহযোগ বা আশীৰ্বাদ পালে আমি আৰু আগবাঢ়ি যাব পাৰিম। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মৰম বিচাৰিছোঁ। লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যাতে বাকী সকলো দেখা পায় বা কমেণ্ট কৰিব পাৰে। ধন্যবাদ। বেছি দীঘলীয়া নকৰোঁ, বলকচোন আমি ভিডিঅ'বিলাক চাই লওঁ। ঐ দেউতাকৰ এই ত্যাগবিলাক ল'ৰা ছোৱালীয়ে বুজি পালে এদিন সিহঁতে চিঞৰি চিঞৰি ক'ব, দেউতা তুমি দেৱতা। ধুমধামেৰে বিয়া পাতি দিম। নন্দা ঘোঁৰা গাড়ী নাযাবি, আশ্ৰমৰ এইবোৰ ল'ৰা ছোৱালী গাড়ী নাযাবি। ৰাখিবা পাপা, তোমাৰ এই দালানটোৰ চাৰিবেৰৰ মাজত মোৰ দেহটোহে আবদ্ধ কৰি ৰাখিব পাৰিছা, কিন্তু মোৰ মনটো তুমি কেতিয়াও নোৱাৰা পাপা, কেতিয়াও। তুমি মনে মনে থাকিলানে? মোৰ লগত সমানে সমানে কথা ক'লে পৰিণাম কি হ'ব পাৰি জানা? জানো, মৃত্যুদণ্ড। তোমাৰ বিচাৰ শেষ নাই, মৃত্যুদণ্ড। বেবীটো লেট্ৰিন অলপ নাকত লগাই আছো। কেতিয়াবা আহিলা নেকি? মইচোন গমেই পোৱা নাই। কৰোণা কৰোণা বিদ্যা শপত মোৰ নহয় নহয়। তোক মই কাটি টুকুৰা টুকুৰ কৰিম। লাভ নাই, একো লাভ নাই। তালাফাল লগাই একো লাভ নাই, চিঞৰ বাখৰ কৰি একো লাভ নাই। কাৰণ চিকাৰীৰ হাতত বন্দী হোৱা আপুনি এটা বুঢ়া সিংহ। কি তাৰ মানে আগ্নেয়গিৰি মানে আমাৰ দুয়োৰে প্ৰেম। সময় দিয়ক। তোমাৰ কথা শুনিলো, এতিয়া দেউতাৰক মাতা, তেওঁ কি প্ৰতিশ্ৰুতি দিয়ে সেয়াও শুনি যাম। প্লিজ আপোনালোক এতিয়া ইয়াৰ পৰা যাওক। বলক বলক, কোনোবা এজনৰ আমি এওঁলোকৰ ঋণ খাই থৈছিলো।